আপিৰ ঘৰত থাকিম আৰু সেই বুলি খাম নেকি? নকবি এনে কথা কৈ শেষ কৰিব নোৱাৰি। আৰু মই এতিয়া দক্ষিণ কামৰূপীয়া ঠাঁচত অলপ আপোনালোকক শুনাম লৈ আহিছোঁ। আৰু যিহেতুকে আপোনালোকে জানে নমস্কাৰ, সকলোকে স্বাগতম জনাই আহিছোঁ আজি এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক তেন্তে দেৰি নকৰি ভিডিঅ'টো পিনে আগবাঢ়োঁ। আজি মই লৈ আহিছোঁ এটি বিষয়, দক্ষিণ কামৰূপীয়া ঠাঁচ। আৰু দক্ষিণ কামৰূপীয়া ঠাঁচৰ মই আগতে বহুতকেইটা ভিডিঅ' বনাইছোঁ আৰু আপোনালোকে সঁহাৰিও জনাইছে, ভাল লাগিছে। আৰু মই কৈছোঁৱে মই কবিতা লিখি আছোঁ দক্ষিণ কামৰূপীয়া ঠাঁচ, সেইটোও শুনিবলৈ পাব এদিন। আজি মই দক্ষিণ কামৰূপীয়া ঠাঁচৰে অলপ কথা লৈ আহিছোঁ। আৰু যিহেতুকে আপোনালোকে জানে, আগতে কৈছোঁ মোৰ ছয়গাঁৱত ঘৰ, ছয়গাঁৱৰ পটৰীঘাট নামে এখন গাঁৱত মোৰ জন্ম। তাত আমাৰ দক্ষিণ কামৰূপীয়া ঠাঁচ চলে। সকলোৱে দক্ষিণ কামৰূপীয়া ঠাঁচত খোলাভাৱে কথা পাতে। আৰু তেতিয়া আমি বহুতো ভাল লাগিছিল, মন খুলি কথা পাতিছিলোঁ সকলোৰে লগত। সকলোৱে আমাৰ ঘৰত আহিছিল, আমি বাটত কথা পাতিছিলোঁ দক্ষিণ কামৰূপীয়া ঠাঁচেৰে। সকলোৱে মিলিত হৈছিলোঁ, মিলা প্ৰীতি আছিল মানুহবোৰৰ মাজত আৰু বহুত ভাল লাগিছিল। আগৰ মানুহখিনিৰ কথা কৈ শেষ কৰিব নোৱাৰি। আৰু মই এতিয়া দক্ষিণ কামৰূপীয়া ঠাঁচত অলপ আপোনালোকক শুনাম। দক্ষিণ কামৰূপীয়া ঠাঁচ মই কৈছোঁৱে, আমি কথা পাতিছিলোঁ। আমাৰ দেউতাৰ 4জনী আমি ছোৱালী। সেইকাৰণে মানুহে কৈছিল, এনেকৈ কৈছিল, দক্ষিণ কামৰূপীয়া ঠাঁচত ক'ম মই, অ' মাজনৰচোন 4টা আপি, বিয়া দিয়াং দে খাখা হবিচোন। তেতিয়া দেউতাই কৈছিল, এই 4টা আপি হ'ল কি হ'ল, কিয় খাখা হ'ম? 4টা আপি মোৰ লক্ষী। আৰু সেই 4টা আপিক বিয়া দি পেলাই মই এটোৰ ঘৰত 2 দিন থাকিম, সেটোৰ ঘৰত 2 দিন থাকিম, সেটোৰ ঘৰত 2 দিন থাকিম, 4টা আপিৰ ঘৰত 4 দিন থাকিম। আৰু মই কিয় খাখা হ'ম? মোৰ আপিকেইটা লক্ষী, মোক এনেকৈ নকবি। আৰু আজিয়ে গলি আৰু মোৰ আপিকেইটা ভাল লক্ষী। আৰু সিহঁত জন্ম পাবৰ বাবে মোৰ ভাল হৈছি। আৰু তহঁতে কিয় এনেকৈ ক খাখা হবি বুলি? নহয় দে মাজন, বিয়া দিয়াং দে, বহুত টকা নালাগিব। লাগি হ'ল। মানুহ খাবায়ে আৰ্জে টকা, মানুহে সাঁচি ৰাখবা নকৰে নহয়। আপিকেইটাক বিয়া দিবা লাগবয়ে মোৰ পইচা খৰচ কৰি। আৰু বিয়া দি পেলাই মই সিহঁতৰ ঘৰত একদিন এটাৰ ঘৰত থাকিম, একদিন এটাৰ ঘৰত থাকিম, একদিন এটাৰ ঘৰত থাকিম, একদিন এটাৰ ঘৰত থাকিম, 4 দিন 4টা আপিৰ ঘৰত থাকিম। আৰু সেই বুলি খাখা হ'ম নেকি? নকবি এনে কথা। এইখিনি আছিল দক্ষিণ কামৰূপীয়া ঠাঁচৰ কথা। দেউতাই 4জনী ছোৱালীক বহুত মৰম কৰিছিল। সেইখিনি কথাই মই আজি আপোনালোকৰ আগত দক্ষিণ কামৰূপীয়া ঠাঁচত ব্যক্ত কৰিলোঁ। দেউতাই ছোৱালী 4জনী হ'লেও বহুত মৰম কৰিছিল। মই কৈছোঁ, আগৰ ভিডিঅ'বিলাকত কৈছোঁৱে মই। আৰু 4জনী ছোৱালী হ'লেও অৱহেলা কৰা নাছিল। যেনেকৈ মানুহে ছোৱালী জন্ম পালে বহুত বেয়া পায়, কিন্তু আমাৰ দেউতা তেনেকুৱা নাছিল। 4জনী ছোৱালী হ'লেও মানুহে ক'লেও দেউতাই কিন্তু 4জনী ছোৱালীক বহুত ভালকৈ, বহুত মৰম আদৰ কৰি শিক্ষা দীক্ষা দি ডাঙৰ কৰিছে। আপোনালোকে গমেই পাইছে আমাৰ 4জনী ছোৱালী। ডাঙৰ বাইদেউ এজনী, মই, মোৰ তলৰ ভণ্টি 2জনী, গোটেইকেইজনীকে কিন্তু দেউতাই সমান চকুৰে চাইছিল, কোনো দিন অৱহেলা কৰা নাছিল। আৰু এইখিনিয়ে আছিল মোৰ আজিৰ দক্ষিণ কামৰূপীয়া ঠাঁচৰ ভিডিঅ'টো। আপোনালোকৰ মাজত আকৌ নতুন ভিডিঅ' লৈ আহিম। তেতিয়ালৈ আপোনালোকে ৰৈ থাকিব আৰু মোক সঁহাৰি জনাই থাকিব, উৎসাহ যোগাই থাকিব। আজি মই এইখিনি কৈয়ে আপোনালোকৰ পৰা বিদায় মাগিম। ধন্যবাদ।